ওরে মরম পাই হাতরি গোলাম প্রেমী ঝিলি মোক দোকানত অকলে অকলে ৰাখি দেউতাই কেতিয়াবাই গৈছে। এতিয়াও আহাৰ কোনো খা খবৰে নাই। মই বন্ধুসকলৰ লগত এই সময়ত অলপমান আড্ডা দিওঁ। আজি সেইটোও নহ'ব চাগে। সৌজনী আকৌ কাৰ ছোৱালী? মোক চাই হাঁহি আছে কিয়? মোৰ কাপোৰ কানি ঠিকে আছেতো? কাপোৰ কানিওচোন ঠিকে আছে, তেন্তে মিছামিছি হাঁহি আছে কিয়? কি ঘটনা? ওচৰত আহিওচোন হাঁহি আছে। এইজনীৰ মতলব কি? চাওঁ মাতি দিওঁচোন, কিবা কিনে নেকি? হেল্ল' ভণ্টি, কিবা লাগিব নেকি? নাই, একো নালাগে। একো নালাগে, তেন্তে থিয় হৈ আছে কিয়? নে মোক ভাল পাই পেলালে? হ'ব পাৰে, মোৰ গাৰ বৰণ কলা হ'লেও মোৰ ফেচ কাটিং ধুনীয়া যে। অৰে বাপৰে, মই এইটো কি চালো? চকু টিপ মাৰি গুচি গ'ল। আজি মোৰ যিটোহে আনন্দ লাগিছে কাকো কৈ বুজাবই নোৱাৰিম। আজি মই দেউতাক কম, তুমি অহাকালিৰ পৰা দুপৰীয়া দোকানত যাবা আৰু ৰাতিপুৱা 11 বজালৈ মই দোকানত থাকিম। ভাইটি, এটা টি চাৰ্ট দিবাচোন। কোনটো টি চাৰ্ট ল'ব খোজে? কোনটো দেখুৱাম? বহুত দিন যাতে পিন্ধিব পাৰো তেনেকুৱা এটা টি চাৰ্ট দিয়া। ঠিক আছে, তেন্তে এই টি চাৰ্টটো লওক। 2 বছৰ পিন্ধিলেও ছিঙিব নোৱাৰে। টি চাৰ্টটোৰ দাম কিমান? সচৰাচৰ 700 টকাত বিক্ৰী কৰা হয়, আপুনি 650 টকা দিলেই হ'ব। আচ্ছা ঠিক আছে, এয়া টকা লোৱা। বাহ বঢ়িয়া, পুৱাই পুৱাই 300 টকা লাভ। 350 টকাৰ টি চাৰ্ট 650 টকাত বিক্ৰী কৰিছোঁ। এতিয়া এটা কাম কৰোঁ, লাভৰ 300 টকাটো মোৰ ওচৰতে ৰাখোঁ। হঠাৎ যদি সেই ছোৱালীজনীৰ লগত দেখা হয়, তাইক কিবা নহয় কিবাটো গিফ্ট দিব লাগিব। ল'ৰাজন পুৱাৰ পৰাই দোকানত আছে, ভাত পানী একো খোৱা নাই। খং চঙে কৰিলে নেকি? তাৰ আকৌ খং বেছি। যাওঁ সোনকালে যাওঁ দোকানত। বপা, মোৰ আহোঁতে পলম হৈ গ'ল, তই খং নকৰিবি। খং কিয় কৰিম দেউতা? শীত পৰাৰ আগতে শীতৰ কাপোৰ কিয় পিন্ধিছা? জ্বৰ উঠিছে বপা, সেই আহোঁতে পলম হ'ল আৰু সেইকাৰণে কাপোৰ কানি বেছিকৈ পিন্ধিছোঁ। যিয়ে হওক, মোৰ বাবে ভালে হৈছে। এতিয়া দেউতাক ৰাতিপুৱাই ঘৰতে থাকিবলৈ ক'ব পাৰিম। দেউতা, তোমাৰতো জ্বৰ উঠিছে, সেয়ে কাইলৈ পুৱাই ময়েতো দোকানত থাকিব লাগিব। নহয় অ' বপা, জ্বৰ এতিয়া কমিছে। নহয় কৰিলে নহ'ব দেউতা। যি কৈছোঁ তাকে কৰিবা, সুস্থ হ'ব লাগিব। এতিয়া থাকা, মই ঘৰত যাওঁ। কি ঘটনা? মোৰ ল'ৰা এইবোৰ কি কয়? যি ল'ৰাক গালি শপনি পাৰি দোকানত পঠাব লাগে, সেইজন ল'ৰা আজি নিজ ইচ্ছামতে দোকানত থাকিব খুজি আছে। আচ্ছা থাকক, থাকিলে মোৰে ভাল। দেউতা সম্ভৱতঃ সন্মত হৈছে। কাইলৈৰ পৰা মই সেই ছোৱালীজনীৰ লগত প্ৰেম কৰিম আৰু দেউতাৰ দোকানৰ সকলো টকা মোৰ পকেটত ভৰাম। কি কথা, আজি ছোৱালীজনী নাহিব নেকি? কালি যিটো সময়ত আহিছিল, আজি তাতকৈ 30 মিনিট বেছি হৈ গ'ল। এতিয়াও অহাৰ কোনো নাম নিচানাই নাই। যিয়ে হওক, কওঁতে কওঁতে ছোৱালীজনী আহি পালে। এতিয়া মোৰ বুজা শেষ, সেইজনীয়ে সঁচাকৈ মোক ভাল পায়। কেনেকুৱা আছা? মই ভালে আছোঁ, তুমি? ময়ো ভালে আছোঁ। তুমি কিবা ক'বা মোক? হয়, কিবা ক'ব খুজি আছোঁ, কিন্তু কওঁ কেনেকৈ? একো ভাবিব নালাগে, তুমি ক'ব পাৰা, মই একো বেয়া নাপাওঁ। সম্ভৱতঃ ছোৱালীজনীয়ে মোক ভাল পায়, সেই কথাটোৱে ক'ব। বহুত লাজ লাগি আছে মোৰ। লাজ কৰিবলগীয়া একো নাই, কোৱাচোন তুমি। আচলতে তোমাৰ দোকানৰ সেই বেঙুনীয়া ৰঙৰ শাড়ীটো মোৰ বহুত পচন্দ, কিন্তু মোৰ ওচৰত টকা নাই। এইজনীয়ে কয় কি? সেই শাড়ীটোৰ দাম হৈছে 5,000 টকা আৰু তাই সেইটো ফ্ৰীতে ল'ব খুজি আছে। দেউতাই গম পালে মোক মাৰি পেলাব। ধেৎ, এইবোৰ কি ভাবি আছো? তাইতো মোৰ প্ৰেম, তাইতো মোৰ জান, তাইতো মোৰ ভাল পোৱা। তাইক নিদি দিম কাক? কি ভাবি আছা? নাই, একো ভাবা নাই। এয়া লোৱা। তোমাক বহুত বহুত থেংকছ। ব'লা তোমাক আগুৱাই দিওঁ। নালাগে, মোক আগুৱাই দিব নালাগে, মই অকলে যাব পাৰিম। হাৰে একোৱেই নহয়, ব'লা। সন্মুখৰ ফালে মোৰ বহুতো চিনাকি মানুহ থাকিব পাৰে, এওঁৰ লগত গ'লে মোৰ সৰ্বনাশ হ'ব। কি ভাবি আছা? একো কোৱা নাই যে? মই কম নেকি? কি ক'বা কোৱা? মই তোমাক ভাল পাই পেলাইছো। আই লাভ ইউ জান। হাৰে, তুমি এইবোৰ কি কোৱা? ৰাস্তাত কোন ক'ত আছা? মোক হেল্প কৰা, ই মোক ইপটিজিব কৰি আছে। তুমি মোক এই অপবাদ দিব পাৰিলা? এতিয়াই গুচি যোৱা, নহ'লে মানুহ আহি তোমাক পাব্লিক ধুলাই দিব। এই ছোৱালীজনী যে ইমান ডাঙৰ ডাইনী, মই আগতে জনা নাছিলো। মই তাইক হৃদয়ৰ পৰা ভাল পাইছিলো আৰু তাই মোক হৃদয়ত লাত মাৰি গুচি গ'ল। যাওঁ, এতিয়া ঘৰতে যাওঁ। দোকান কৰিয়ে কি হ'ব? লাভৰ ভাত পৰুৱাই খাই গ'ল। ওরে মরম পাই
গুণান ৰিমি ঝিমি বৰষুণে বাৰে বাৰে উফ ইমান কষ্ট